HB, all of you. My dear students, welcome to you to my channel H Islam True Knowledge. মোৰ চেনেললৈ স্বাগতম। মই আজি লৈ আহিছোঁ দশম শ্ৰেণীৰ এৰাবিক 12 নম্বৰ পাঠৰ সেকেন্ড পাৰ্ট, যেটো অনুবাদ আছিল তোমালোকৰ এক্সপ্লেইন আগতো কৰি দিছিলোঁ। 1 নম্বৰ পাৰ্ট গুছি গ'ল, এটা এই 12 নম্বৰ পাৰ্টৰ 2 নম্বৰ পাৰ্ট চলি আছে। এটা ইয়াৰ পৰা মই কোৱাৰ প্ৰয়োজন নাই, মই দেখুৱাই দিছোঁ। জাষ্ট মই লিখি অনুবাদটো ইয়াত দিছোঁ, পঢ়াৰ কোনো প্ৰয়োজনে নাই। তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা, আৰু ইয়াৰ পৰা তোমালোকে ভিডিঅ' কৰি তোমালোকে চাই উঠাব পাৰিবা। নিজৰ বহীখনত ধুনীয়াকৈ নোটছ কৰি ল'বা। মই অৰ্থখিনি এই এৰাবিকৰ অনুবাদখিনি অসমীয়াতে লিখি দিছোঁ, গতিকে সহজ হৈ গ'ল এতিয়া তোমালোকৰ কাৰণে। গতিকে তোমালোকে এইখিনি চাই ল'বা। মই শব্দ লাইন বাই লাইন ইয়াৰ অনুবাদ লিখি দিছোঁ, তোমালোকে চাই ল'বা। এইখিনি এইটো হ'ল মই পাৰ্ট 1 আগত দি দিছোঁ, এতিয়া পাৰ্ট 2। গতিকে অলপ বাকী আছিল, মই এইখিনি কৰিব পৰা নাই। মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ইয়াৰ পৰা যদি উঠাই লোৱা ধুনীয়া হ'ব, ভালে হ'ব। আৰু নোটছখিনি যাতে ধুনীয়াকৈ কৰিবা, তোমালোকে খেলিমেলি নকৰিবা। গতিকে ইয়াৰ পৰা তোমালোকে চাই ল'বা। ধন্যবাদ।